ড্ৰাই নাৰিকল চুজি আৰু গুড়েৰে বনোৱা লাড়ু। এই যিটো মিঠা পানত দিয়ে যে নাৰিকলটো শুকান, সেইটো নাৰিকল মিক্সিত গুড়ি কৰি লৈ এনেদৰে চুজি আৰু গুড়েৰে বনালোঁ। আৰু এয়া ভাত খোৱা চাউল আৰু বৰা চাউল মিক্সিতে খুন্দি গুড়েৰে সৈতে এনেকৈ কেইটামান মালপোৱা বনাই থ'লোঁ চাহ খাবৰ কাৰণে সুবিধা হয়। সেই এনেদৰে বনালোঁ, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, একোটাকৈ কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অল কৰি ল'ব। সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰম চেনেহ দিয়াৰ বাবে। আগলৈকো এনেদৰে নিশ্চয় দি যাব। তাকে আপোনালোকৰ সৈতে এনেদৰে শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।